নমস্কাৰ, মোৰ চেনেলৰ নতুন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে, আমাৰো ভালেই। আজি মই এই ধাননি পথাৰডৰাৰ পৰাই ভিডিঅ'টো আৰম্ভ কৰিবলৈ লৈছোঁ। দুবছৰ অন্ততঃ এইবছৰ আমাৰ চুবুৰীটোত ধান ভালেই হৈছে, ধান ওলাইছে। তলত আকৌ পানী বোকা। এইবছৰ পানী বোকাতে ধান দাব লাগিব নেকি ঠিক নাই। আজি কাতি বিহু, বিশেষ আয়োজন নাই, কাৰণ কাতি বিহুক কঙালী বিহু বুলিও কোৱা হয়। তথাপিতো যি পাৰোঁ আপোনালোকক দেখুৱাই যাবলৈ চেষ্টা কৰিম। আৰু ৰাতিলৈ মৃতকৰ পাতখন পৰা হ'ব, আৰু চাকি বন্তি পথাৰত জ্বলোৱা হ'ব, আৰু তুলসী তলতো জ্বলোৱা হ'ব। সকলোবোৰ আপোনালোকক দেখুৱাই যাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব বুলি আশা কৰিলোঁ। এয়া চাওক, মই তিলখিনি এৰাতি তিয়াই থৈছিলোঁ, আৰু এতিয়া তিলখিনি এয়া ধুই আছোঁ। মই এৰাতি তিয়াই থ'লে এনেকৈ বগা হৈ যায়, মোহাৰি দিলে। চাওক, ডলা এখনত লৈ মই মোহাৰি আছোঁ। এতিয়া ধুই লৈ মানে ৰ'দত দি দিলে হৈ যাব। এয়া হাঁহ আমাৰ হৈ আছে, এয়া কাটি বাচি ঠিক কৰি লৈছোঁ। গধূলিকৈ আকৌ দেখুৱাই থাকিম, আপোনালোকে চাই থাকিব এনেকৈ ভিডিঅ'টো। এয়া আজি মোৰ কাতি বিহুৰ আয়োজন। এয়া হাঁহ মাংস, আপোনালোকক দেখুৱাইছিলোঁ এবাৰ হাঁহ মাংস, হাঁহ মৰা পাতি হাঁহ। এয়া পাতি হাঁহে কোমোৰা দিম, আলু দিম, আৰু এয়া ৰচুন পিঁয়াজ কাটি থৈছোঁ। আলুৱে কোমোৰাই আৰু পাতি হাঁহে বনাম। তাৰপিছত এইপিনে দাইল, কচু আৰু ঔটেঙা, এয়া এখন দাইল বনাম। আৰু এইপিনে আছে পচলা, বুট গুটি, এয়া আলু কাটিম, আলু গুচাই থৈছোঁ গোটাকৈ। তাৰপিছত এয়া পেটু কাঁইটবোৰ দি এখন জলকীয়া ভাজি বনাম। ভাল লাগে তেনেকৈ জলকীয়া ভাজিকণ বনালে। এতিয়া গধূলি হ'লেই মই এতিয়া আয়োজন কৰি লৈছোঁ চববোৰ। আপোনালোকক আকৌ দেখুৱাই থাকিম, চাই থাকিব। বিহুৰ আমাৰ শহুৰ দেউতাহঁতক মৃতকত দিম বুলি ভাবিছোঁ, আৰু আজু ককাহঁতক সকলোকে আশীৰ্বাদ ল'ম গধূলিকৈ। এয়া দেখুৱাই থাকিম আপোনালোকক। মই যা যোগাৰ কৰি লৈছোঁ। এই কাতি বিহুত বহুত চাকি বন্তি জ্বলাব লাগে, বহুত দেৰি হয় কাৰণে সকলোবোৰ যা যোগাৰ কৰি আছোঁ। এয়া কাতি বিহুৰ কাৰণে মই চাকি বন্তি ঠিক কৰি আছোঁ, যা যোগাৰ কৰি আছোঁ। নহ'লে সন্ধিয়া পৰতে আৰু দেৰি হয়গৈ নহয়, সেইকাৰণে সকলো যা যোগাৰ কৰি আছোঁ। এতিয়া মই চাকি বন্তি গধূলি হ'লে জ্বলাম, আৰু বেছি দেৰি নাই, এয়া দেখুৱাম। আৰু এয়া মাটি চাকি লৈছোঁ মই তুলসী তলত জ্বলাবলৈ, আৰু ভঁৰালত দিম, পথাৰত দিম। এয়া ঘিউ, গৰু ঘিউ কিনাই ঘিউ বটল, এইটো তুলসী তলত চাকি জ্বলাবলৈ আনিছোঁ। এয়া ধূপ আৰু এয়া তেল। মই চাকি বন্তি জ্বলাবলৈ ঠিক ঠাক কৰি লৈছোঁ। তুলসী তলত জ্বলাব লাগিব। আৰু এয়া এইপিনে
এয়া বুট মগু ঠিক কৰি লৈছোঁ, সকলোবোৰ যা যোগাৰ কৰি লৈছোঁ, নহ'লে সন্ধিয়া পৰত এই তত নাইকিয়া হয় ইটো সিটোকৈ কিমান যে কাম ওলায় ঠিক নাই। সকলোবোৰ যা যোগাৰ কৰি লৈছোঁ আৰু আছে এয়া কল নাৰিকল এইপিনে যোগাৰ কৰি লৈছোঁ। আৰু যাৰ ঘৰত প্ৰথম চাকি বন্তি জ্বলোৱা হয় তাৰ ঘৰলৈকে লক্ষী আহে বুলি কয় আৰু সেইকাৰণে আগতীয়াকৈ মই সকলোবোৰ যোগাৰ কৰি লওঁ, সন্ধিয়া লগা আগতেই মই চাকি বন্তি জ্বলাই দিওঁ। এয়া আপোনালোকে চাই থাকিব। ভঁৰালত চাকি জ্বলালোঁ, আপোনালোকে চাই থাকিব। এয়া মই এতিয়া চাকি জ্বলাই আছোঁ গোহালিত। এয়া চাকিখন জ্বলাই ল'লোঁ গোহালিত। আকৌ এতিয়া বুট মগু দিম তুলসী তলত। এই আমাৰ আজি খানা ৰেডি হৈ গ'ল। আধা খাই হ'ল, এতিয়া আমি খাবলৈ লৈছোঁ। আজি ইমানেই আপোনালোকৰ ভিডিঅ'টো। আজি ভিডিঅ'টো ইমানেই আছিল। আপোনালোকে চাই থাকিব, ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব। ধন্যবাদ।